ফাইনেলি এখন স্কুটি দান কৰি দিলোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি দিব। স্কুটি এজনী ছোৱালীয়ে মোৰ জীৱন খালে। টাৰ্ণিংটো বহুত বেছি বেয়া আৰু পৰিবই মানুহ। নবহা তিনিজনী ছোৱালী 4টা ল'ৰা। যিহেতু বিয়া পাতিও কেইদিনমান পিছত সেইকাৰণে ছাতিটো লৈছে। So good evening guys and welcome back to my YouTube channel. আৰু বৰ্তমান আমি অকণমান ওলাই আহিছোঁ আৰু এতিয়া টাইম হৈছে 5টা। আৰু ইয়াতে ক'ত ল'বি ভিডিঅ'টো বনাই থাকোঁতে মানে এডোখৰ দোকান এখন পালোঁ, ঠাণ্ডা লৈ গৈ আছোঁ। মানে আমি য'ত যাম মানে অলপ তাতে বহি মেলি ঠাণ্ডা চাণ্ডা খাম। অলপ আড্ডাটো মেইন, যিহেতু জুবিন দাই কৈছিলে ন আড্ডাটো মেইন, বাট আড্ডা নহয়। তাৰ যিনে দুখনমান ফটো ক্লিক কৰি লগত ভণ্টি কৰি তাইও ৰিলচ দুটামান বনাম বুলি কৈছে, সেইটো কাৰণে অকণ ওলাই আহিলোঁ। আপোনালোকক অলপমান ডেইলি ব্লগ টাইপটো বনাই দিছোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি দিব আৰু চেনেলটো যদি নতুন ছাবস্ক্ৰাইবটো কৰিব। ছাবস্ক্ৰাইবটো যিহেতু মেইন আৰু আগৰ ভিডিঅ'কেইটাত বহুত বেছি মৰম দিছে আৰু এনেকৈ যদি মৰম দি থাকে মই ভিডিঅ' বনাবলৈ বহুত বেছি মটিভেট হওঁ। তো সেইটো ভিডিঅ'টো এনেকৈ ছাপোৰ্ট কৰিব। এই টাৰ্ণিংটো দেখা পাইছে, এই টাৰ্ণিংটোত বহুত মানে চাইকেল টাইকেল লৈ আহিলে পুৰা চুচৰে ল'ৰা ছোৱালীবিলাক। আগতে মোৰ লগৰ কেইবাটাও ইয়াতে পৰিছে এইডোখৰ এই টাৰ্ণিংটোতে, মানে বেয়া চুচৰ খায়। আৰু যিহেতু টাৰ্ণিংটো বহুত বেছি বেয়া আৰু বালি চালি পৰি আছে ন পুৰা, সেইটো কাৰণে এইডোখৰ টাৰ্ণিংটো বহুত বেছি বেয়া আৰু পৰিবই মানুহ যদি ফালিচি আহে। এইবিলাক জেগাতে পুৰা চাইকেল টাইকেল লৈ মেলি কেনেকুৱা উৎপাত কৰি থাকোঁ, বাট আজিকালি এতিয়া সেইবিলাক ক্ৰেজ নাইকিয়া গ'ল। ফাইনেলি আহি পাই গ'লো অলপ এনেকুৱা এটা জেগা, আপোনালোকে চাওক আৰু কি ধুনীয়াকৈ ছানছেটৰ ভিউটো পাব আপোনালোকে। এইডোখৰতে ধুনীয়াকৈ দুখনমান ফটো মাৰোঁ। তো মই যদি ইনষ্টাগ্ৰামত দিওঁ আপোনালোকে ইনষ্টাগ্ৰামত দেখা পাব, গৈ কিনি ফ'ল' কৰি ল'ব। লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে, তাতে ধুনীয়া ধুনীয়া ফটোবিলাক দেখা পাব। ধুনীয়া ধুনীয়া বোলে আৰু বৰ্তমান ইয়াতে ধুনীয়াকৈ ফটো ছেশ্যন চলি আছে দেখা পাইছে। আগফালে গছ, ওপৰত পূৰা এজাৰ গছ, এজাৰ বোলে সেইজোপা এজোপা গছ, এজোপা এইফালে মানে ধুনীয়াকৈ গছ আছে, গছ গছনিৰ পৰা ৰাস্তাটো দেখা পাইছে কি ধুনীয়া। বৰ্তমান আহিছোঁ আমি এখন দোকানত আৰু এইফালে অনুক্লেশ ভাই ধুনীয়াকৈ ছাতি চাই আছে। সেই অনুক্লেশ ভাই নতুনকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিব এইকেইদিনতে। এতিয়া ব্লগতে গম পাই যাব কিহৰ বিজনেছ ষ্টাৰ্ট কৰিছে। এতিয়া মানে ছাতি চাব যে ছাতিটো এতিয়া প্ৰাইচটো 1100 কৈছে। চাওঁ এতিয়া কি হয়, লয় নে নলয় সি, বাকী দেখাই আছোঁ ধুনীয়াকৈ। এইফালে আমাৰ ছাতি লোৱা হৈ গ'ল, সেইটো হৈছে অনুক্লেশ ভাই। ছাতিত কৈ দিয়া কেইটা কৈ দিয়া মেলা এতিয়া বৰষুণ চৰষুণ দিব অলপ দেৰিকৈ। ই যিহেতু বিয়া পাতিও কেইদিনমান পিছত সেইকাৰণে ছাতিটো লৈছে। তো সেইটো কাৰণে ফেমিলি বাঢ়িব ন, সেইটো কাৰণে ছাতিটো ডাঙৰ লাগিব। অনুক্লেশ ভাই মানে যোনটো বিজনেছ ন, এই মানে এটা ছিজনতহে চলে। তো সেইকাৰণে বোকাহাটৰ যদি কোনোবাই মোৰ ভিডিঅ'টো চাই আছে তো ল'ৰাটোক অলপ ছাপোৰ্ট কৰিব। কেতিয়ালৈ হ'ব মই এখন বুধবাৰলৈ ভাবি থৈছোঁ, যদি নহয় মঙলবাৰ মানত খুলি দিম। আপোনালোক আহিব, ধুনীয়া ধুনীয়া চাই আছে অসমীয়া হোটেলৰ ওচৰত। এতিয়া টিকট থৈছোঁ জেগাটো, কাটি লৈ বিয়া বাৰু পাতি পৰিয়ালবৰ্গ কিমান বহাবা পিছে? পৰিয়ালবৰ্গ বেছি নবহা, তিনিজনী ছোৱালী 4টা ল'ৰা। চ' হে গাইজ, আৰু আজি হৈছে নেক্সট ডে আৰু এখন দাহনৰ আজি ডেলিভাৰী ল'ব গৈ আছোঁ। তো এতিয়া লেটছ গো, একেবাৰে ডিলাৰত গৈ লগ পাই আছোঁ। ফাইনেলি আহি পাই গ'লোঁ ডিলাৰত। এফালে দেখাই দিয়া গোটেই স্কুটিখিনি আৰু ইয়াতে এতিয়া কোনখন পচন্দ কৰে মানে কনফিউজ হৈ আছে। এখন ফাৰ্ষ্ট পাইছে হোৱাইটখন তাক নালাগে, তাক লাগে ব্লুত। সেইটো কাৰণে এতিয়া কি লয় কি নলয় কনফিউজ হৈ আছে। গোটেইকেইখন ঘূৰি ফুৰিছে এফালৰ পৰা এফালে চাই আৰু গাইজ ফাইনেলি এখন স্কুটি দান কৰি দিলোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি দিব। স্কুটিখন দেখাই দিয়ে ধুনীয়া আৰু কমেণ্টটো কৰিবই। আৰু মানে এখন মোৰ স্কুটি নহয়, এনেই ধেমালি কৰিছোঁ। এখন অনুক্লেশক খুৰাকৰ পুতেকে লৈছে, মানে এখন 125cc হয় আৰু তলত আছে ড্ৰাম ব্ৰেক, ডিছ ব্ৰেক নাই। তো এতিয়া এখন ধুনীয়াকৈ ডকুমেণ্টেশ্যনৰ কাম চলি আছে ভিতৰত।
তাৰপিছত ধুনীয়াকৈ পাৰ্টিটো খাম নেকি? খাওঁ খাবা তুমি খাবা নেকি? পাৰ্টিটো খাবতো লাগিব না, পাৰ্টিটো খাবই লাগিব না। আৰু কলিজাত খুন্দা মৰাটো ভাল হৈছে নে? ভাল হৈছে এই এজনী ছোৱালীয়ে মোৰ জীৱন খালে। ইয়াত থাকিলে মানুহটো কমেডি এটা উলিয়াব মানে স্কুটিখনত ছানস্ক্ৰীম লগাব কৈছো, ইমান ৰ'দ পৰিছে, ছানস্ক্ৰীম লগালে ভাল হ'ব। তাতে বগা স্কুটিয়ে নে? বগা আৰু ধুনীয়া এটা বস্তু দেখাই দিছে আপোনালোকক, চাওক। অনুক্লেশলৈ অথনি এবাৰ জমনি হৈ আছে, মানে কমেডি হৈ আছে। ফাইনেলি আমাৰ স্কুটি ডেলিভাৰী হৈ গ'ল। এফালে দেখা পাইছে এখন ল'লে স্কুটি, আৰু এতিয়া আমি অলপমান টেষ্ট ৰাইড ল'ব আহিছোঁ। মানে এতিয়া ধুনীয়াকৈ টেষ্ট ৰাইড ল'লোঁ। অনুক্লেশ ভাই আহোঁতে চলালে, এতিয়া মই চলাম। অনুক্লেশ ভাই বহিব, বেকত আছে। বেকত নাই কেমেৰা বেকত আছে। বহুত কাম আছে। এফালে ছোৱালীও চাই গৈছো, এই ছোৱালী কাৰণে আৰু আমি ধুনীয়াকৈ ডেলিভাৰী লৈ মেলি মই গ'লোঁ ঘৰ। অনুক্লেশো আহিলে ঘৰ, মানে অনুক্লেশটো অলপমান দেৰি হৈ গ'ল, মই কাম এটাত গুচি যাবলগীয়া হ'ল। ত' এতিয়া আকৌ অনুক্লেশৰ ঘৰলৈ আহিছোঁ, আৰু এতিয়া টাইম হৈ আছে 5টা। আৰু ভাবিছোঁ মানে আজি যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস, গছজোপা ৰুওঁ নেকি? গছজোপা ৰুব লাগিব, কাৰণ আজি বিশ্ব পৰিৱেশ দিৱস না, সেইকাৰণে গছজোপা ৰোৱাটো মানে আমাৰ আজি দায়িত্ব। মানে চবদিনাই ৰুব লাগে, চবদিনাই ৰুব নোৱাৰি ন, আজি সেইকাৰণে ৰুব লাগিব। আৰু মানে মানুহে গছ গছনিবোৰ কাটি দিছে, তাৰ ফলত দেখা পাইছে কিমান বেছি গৰম পৰিবলৈ লৈছে। 40, 41 এনেকৈ গৈছেগৈ। আৰু যদি লাহে লাহে গছ গছনিবোৰ নাইকিয়া হৈ যায়, তেতিয়া গছ গছনিবোৰ কিয় মানুহে কাটি পেলাইছে সেইটো ফিল কৰিব। আৰু এতিয়া গৈ আছোঁ অনুক্লেশৰ ঘৰলৈ, মানে গছ পুলি আনিবলৈ। তো গছ পুলি ৰুব লাগিব যিহেতু, তো চাওঁগৈ এতিয়া গছ পুলি। তো গাইজ ধুনীয়াকৈ আমাৰ পুলি ৰোৱা হৈ গ'ল। এফালে দেখা পাইছে কিবা কাঞ্চনজংঘা বোলে পুলিটোৰ নাম। এফালে অনুক্লেশ ভাই আছে, এফালে বৰ্তা আছে। ধুনীয়াকৈ আমাৰ পুলি ৰোৱা হৈ গ'ল। আপোনালোকৰ ৰুব পুলি। গাইজ আমি এতিয়া যাওঁ টাউন। অনুক্লেশৰ ঘৰতে আহি মেলি কিবা সৰুকৈ পাৰ্টি এটা খালোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। টাউনত গৈ মেলি অলপমান আড্ডা মাৰিম বোলো। টাউনত গৈ মেলি অলপ আড্ডা মাৰিম। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল নটিফিকেশ্যনটো অল কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ অতি সোনকালে পাই থাকে। চ' লগ পাইছোঁ আহিবলগীয়া নতুন এটা ধামাকা ভিডিঅ'ত। তো আজিলে বাই বাই। তুমি লগতে ৰখি এইফালে ঘূৰাই দিবা খালি। অ'কে ষ্টাৰ্ট। দিয়া ষ্টাৰ্ট।